নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি দেৱালী আৰু সকলো বন্ধু আৰু বান্ধৱীকে দেৱালীৰ শুভেচ্ছা জনাইছোঁ। আজি পোহৰৰ উৎসৱ দেৱালী, গতিকে আমি ঘৰত চাকি বন্তি জ্বলাম, ধুনীয়াকৈ দেৱালী উদযাপন কৰিম। গতিকে চাই থাকক ভিডিঅ'টো, আৰু কেনেকৈ কি কৰিলোঁ সেইবিলাককো দেখাই থাকিম ভিডিঅ'টোৰ জৰিয়তে। কেনেকৈ চাকি তাকি জ্বলাৰ ব্যৱস্থা কৰিছোঁ, কলগছ পুতিছোঁ আমাৰ ঘৰৰ সন্মুখতে, আৰু ঘৰৰ সন্মুখৰ ভাগত অকণমান ধুনীয়াকৈ ডেক'ৰেশ্যনো কৰি দিছোঁ। গতিকে চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। आबेली रे रोदाली धीरे धीरे हराई जाए। आबेली रोदाली धीरे धीरे हराई जाए। आबेली रे रोदाली धीरे धीरे ढिमिकी जले शेवाली जेन तराली। चाब खुजिও नेदेखो মই कोते बासा ओ लगर तुमी। धीरे धीरे हेराई जाए आबेली रे रोदाली धीरे धीरे ढिमिकी जले शेवाली जेन तराली। মিঠা মিঠা গীত হৈ ৰোৱা পাৰ হোৱা অতীতক মনত কৰোঁ। মই এতিয়া কলগছ আৰু বাঁহৰ খিলাখিনি পোতা হৈ গ'ল ইতিমধ্যে। এতিয়া অকণমান বাহিৰত মানে ঘৰৰ ভিতৰৰ ফালৰ পৰা অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ। আপোনালোকে দেখাই আছোঁ আপোনালোক কেনেকুৱাকৈ কি কৰি আছোঁ। আৰু আমাৰ সন্ধিয়া যিহেতু হৈ আহিছে, এতিয়া আমাৰ চাকিবিলাক ৰেডি কৰি আছে। চাকিবিলাক কেনেকৈ ৰেডি কৰিছোঁ আমি চাই লওঁ একবাৰ। আমাৰ সন্ধিয়াৰ কাৰণে চাকিবিলাক ৰেডি কৰা হৈ আছে এতিয়া বৰ্তমান, আৰু কিছু সময়ৰ পিছত আমি উঠাই দিম আৰু কলগছত ধুনীয়াকৈ চাৰি চাইডে আমাৰ ঘৰতো দিম। চাকি তাকিবিলাক ৰেডি কৰি আছোঁ। आबेली रे रोदाली धीरे धीरे हराई जाए। आबेली रोदाली धीरे धीरे हेराई जाए। आबेली रे रोदाली धीरे धीरे ढिमिकी जले शेवाली जेन तराली। चाब खुजिও नेदेखো মই कोते बासा ओ लगर तुमी। धीरे धीरे हेराई जाए आबेली रे रोदाली धीरे
মনত কৰো এই সব কি ধুনীয়াকৈ আমি জ্বলাই দিছোঁ এইয়া চাওক ফ্ৰণ্ট কেমেৰা কৰি দিওঁ ফ্ৰণ্টত তোৰ মুখখন দেখুৱাই দিছোঁ আমাৰ ঘৰৰ লগতে আমাৰ কৰিডৰটো ধুনীয়াকৈ লাইট জ্বলাই দিছোঁ মাটি চাটি এইয়া চবতে গুচি জ্বলাই দিয়া গৈছে কেনেকুৱা হৈছে জনাব আমাক এই কমেণ্ট কৰি জনাব লগতে আমাৰ ঘৰত দিয়া গৈছে এইটো আমাৰ ঘৰ এইটো আগত দিঘাতে বাদ পেলাই তলাই থাকবো চা ইফালে ন এইখিনি দি বাখৰ মালি কি কৰি আছা দে জ্বলাই দি চব আৰু আছে নে নাই চব জ্বলাই দি একফালে বেৰা লাইন কৰি দিব লাগে 1000 মানে দি যা হা যে লৈ নাই গেল গিয়া আৰু এটা দি আৰু এটা দি মোৰ কাৰণে মুখে চুখে বাখাৰ লাগলা হয়তো লায়াকে দিবি মুখখান দূৰত ৰাখা পা দূৰত নাই জ্বলাই নাই গম পাবি নহয় নাইও বাৰুদৰ গন্ধ হ'ল না সি বঢ়িয়া আছে ও গুছুন সৰু গুছুন ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সদশেষত সকলোলৈকে আকৌ এবাৰ দীপাৱলীৰ শুভেচ্ছা জনাই আজি মই ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ।